নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ মই ধামাকাটাৰ ভিডিঅ' মাজত। আজি মই লৈ আহিছোঁ আপোনালোকৰ হোৱাটছআপ এটা নতুন আপডেট, যিটো জনাৰ পিছত আপোনালোকে এনেদৰে ক'ব। আগতে যদি আপোনালোকে হোৱাটছআপৰ ষ্টেটাছত এখন ফটো হেঁতে এটা কেপশ্যন তাৰ যদি লিংক শ্বেয়াৰ কৰে, লিংকটোৱে কিন্তু কাম নকৰে। এতিয়া যদি আপুনি এখন ফটো এটাত লিংক শ্বেয়াৰ কৰে, লিংকটোৱে কিন্তু কাম কৰিব। চাওক, আপোনালোকক মই লাইভ প্ৰুফ দেখাই আছোঁ। এখন ফটো সৈতে মই এটা লিংক শ্বেয়াৰ কৰিছোঁ, মোৰ ইউটিউব চেনেলৰ এটা ভিডিঅ' মই আপোনালোকক শ্বেয়াৰ কৰি দেখাইছোঁ। চাওক, এইটোতে মই চেণ্ড কৰি দিলোঁ ষ্টেটাছটো। এতিয়া যদি মই লিংকটো যদি ক্লিক কৰোঁ, ডাইৰেক্ট ইউটিউবত ভিডিঅ'টো প্লে হৈ যাব। চাওক, আপোনালোকে মই ইয়াত ক্লিক কৰিছোঁ, ক্লিক কৰাৰ লগে লগে ডাইৰেক্ট ইউটিউবত গুচি যাব। আপোনালোকে চাওক, মই লিংকটো ক্লিক কৰিছোঁ, ডাইৰেক্ট ইউটিউবত গৈছে, ইউটিউবত গৈ মোৰ ভিডিঅ'টো আপোনালোকে প্লে হৈ গৈছে। চাওক, ভিডিঅ'টো প্লে হৈ গৈছে। যদি ভিডিঅ'টো ভাল পায়, এটা লাইক কৰি বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিওঁ। এনেধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবলৈ এতিয়াই 𝖕𝖚𝖈 চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি দিওঁ। ভিডিঅ'টো আজিলৈ ইমান আছিলে। ধন্যবাদ, বাই বাই।